हेलो बंधुসকল সুপ্ৰভাত শুভবৰ দিন লাষ্ট ভিডিঅ'ত যে কৈছিলোঁ আপোনালোকক ৰিহাৰ্চেল হৈ আছে আমাৰ সেই নাটকৰ দিনটো আহি পৰিছে আৰু বৰপেটালৈ যাবৰ বাবে আজি সোনকালে শুই উঠি এয়া সাজু হৈছোঁ এফালে প্ৰায় 50% সাজু হৈছোঁই আৰু ভণ্টিও এফালে ওলাইছে মোক আগবঢ়াই থবৰ বাবে আৰু বেগ পাতিও ৰেডি কৰিছোঁ আনফালে আকৌ দেউতাই স্কুটিখন উলিয়াই দিছে আৰু আপোনালোকেতো জানেই যে কৰবালৈ গ'লে প্ৰথমতে ৰক্তিমাৰ ৰুমলৈকে যাওঁ আজিও তাৰ ব্যতিক্ৰম নহয় আহি এয়া ৰুটি বেলাত লাগিছোঁ কাৰণ আমি ট্ৰেইনত দীঘলীয়া যাত্ৰা কৰিব লাগিব গতিকে আমি নিজৰ খাবলৈ বাবে ৰুটিসমূহ ঘৰৰ পৰাই লৈ যাম এইফালে ৰক্তিমাৰ ৰুটি মঠি আছে আৰু মই বেলি আছোঁ আৰু এয়া মই ফাইনেলি ওলাই গ'লোঁ আৰু ৰ'ব মই আকৌ কেৱল এযোৰ ড্ৰেছতেই ৰওঁনে এযোৰ ড্ৰেছে বেয়া লাগিলে আন এযোৰ পিন্ধোঁ আজিও সেই কথাটোৱেই হ'ল এয়া চাওকচোন পিন্ধিছিলোঁ এযোৰ আৰু পালোহি আন এযোৰত আজি আকৌ আমাৰ গ্ৰুপৰে আকাশৰ বাৰ্থডে হেপী বাৰ্থডে আকাশ ভালে থাক বাকী আমাৰ সকলোবোৰ আহি পালেহি আৰু আমি ট্ৰেইনৰ বাবে ৰৈ আছোঁ এইফালে ঘনদা এয়া ৰক্তিমা আৰু আমাৰ এইফালে বাকী ছাৰসকলো আছে বেগ ৰেডি কৰি আছে আৰু এয়া হৈছে আমাৰ গ্ৰুপৰ মেইন মানুহ চিকুদা ওই ভালনে বলা হেল্ল মইও বনাইছো বলা বেগটো পাইছিলি বাবা বেগটো এয়া আমি গৈ আছো ট্ৰেইনত আমাৰ ভাড়া সাৰক দেখুৱা সাৰক এইফালে সাৰক দেখুৱা আমাৰ মেনেজাৰে এখন ট্ৰেইন কিনি সাৰ 1 সাৰ 2 মেনেজাৰ আছে কি হৈ আছে ও ব্লগিং আরে চকি তাকি ওই ধারে বৃষ্টি পাই পাই তার কি কিনো জলে ভেজা মাঠে হৈ গৈছে ধান বহাইছে এইফালে চা ধান বহাইছে রানী ভেসে থাকা সে রং ধনুকে চাই দেখে চকি ও এটো ফোন বাজিছে মেমৰ প্ৰথমতে আমি ৰুটি খালোঁ আৰু তাৰপিছত আকাশে অনা পোলাও খালোঁ और केला केला खाইছে এফালে চিকুদা মাছ বনিয়া থৈ গলো প্ৰায় 10:30 বজাতে উঠা আৰু প্ৰায় 9 বজাত নমা এই যাত্ৰাটো আমাৰ খুব দীঘলীয়া আছিল আৰু এই দীঘলীয়া যাত্ৰাটোত সকলোৱে খুব আনন্দ কৰি গৈছিল পিছে মইহে বৰ ফিউচাৰ লাইটটোৰ দৰে গৈছিলোঁ বাৰু যিয়েই নহওক এয়া আমি পালোহি গুৱাহাটী আৰু তাৰপাছতে পালোহি আমি ৰঙিয়া ষ্টেচন আৰু নামিবৰ বাবে আমাৰ প্ৰায় সময় হৈছে গতিকে এয়া ফূৰ্তি কৰোঁ বা নকৰোঁ কিন্তু এইখিনি মনে মিলে মানুহৰ লগত এনেদৰে আহিবলৈ পোৱাটো মোৰ খুব সৌভাগ্য আছিল লগতে সপোন ছাৰৰ দৰে এজন ছাৰৰ লগত কাম কৰিবলৈ পোৱাটো খুব সৌভাগ্য আছিল এয়া আমাৰ সকলোবোৰ মানুহ খুব সুখী মানুহ আৰু সকলোৱে খুব আনন্দ কৰি গৈ আছে ও চকলেটটো অকলে খালে ৰ'ব এইখিনিতে আকৌ আমাৰ কাজিয়া এখন হ'ল নহয় মানে কাজিয়াৰ কাৰণটো হৈছে চকলেট কি ক'ব চকলেট এটাক লৈ আমাৰ সকলোৰে চিঞৰ বাখৰ বাৰু এয়া আমি নামিবৰ বাবে প্ৰায় সাজু হৈছোঁ মানে বয় বস্তুবোৰ প্ৰায় আনি ৰেডি কৰিছোঁ টাইম বলে একদম বেসিক লৈ হাজু হৈ আছো আৰু এফালে এয়া আমি গৈ আছো ভাত চলিব মনালে এফালে বন্ধি পাবা am I beautiful yes or am I cute yes cute ষ্টেচনত নমাৰ পাছতে আমাক তেওঁলোকে আগবঢ়াই নিবৰ বাবে গাড়ী লৈ ৰৈ আছিল আৰু এয়া আমি আটাইবোৰ গাড়ীত উঠিলোঁ আৰু আমাৰ লক্ষ্যস্থানৰ দিশে আমি আগবাঢ়িছোঁ এণ্ড ফাইনেলি আমি পাই গ'লোহি আমাৰ হোটেল আৰু এইখন হোটেলতে আমাক থাকিবলৈ দিছে আৰু তেওঁলোকে আমাক আগবঢ়াই লৈও গৈছে আৰু এয়া আমাৰ ক্লাবৰ প্ৰায় কাষতেই আমাৰ হোটেলখন আছে আমাক খুব সুবিধাজনকভাৱে তেওঁলোকে আমাৰ 4জনীকে এটা ৰুম দিছে আৰু আমাৰ ভাগৰ লাগি আছিল যদিও আমাৰ খুব ভাল লাগিছে কাৰণ আমাক সকলোবোৰ সুবিধা দিছে ফ্ৰেছ হৈ আহি এয়া আমি ক্লাবলৈ আহিলোঁ খাবৰ বাবে ৰাতিৰ সাঁজ ইয়াতে খাই আকৌ আমি পুনৰ উভতি গৈছোঁ আৰু তেওঁলোকে খুব ধুনীয়া খোৱাৰ আয়োজনো কৰিছিল লগতে তেওঁলোকৰ হস্পিটেলিটি বিৰাট ভাল পাইছোঁ আমি এতিয়া আমি ভাত চাত খাই কৰি আহিলোঁ আৰু আমাক খুব ধুনীয়া খুৱাইছিলে কিয় চাব বাকী আমাক খুব ধুনীয়া সুবিধা দিছে আমাৰ ৰুমটো খুব ধুনীয়া দিছে দুখন বিছনা আৰু আমি 4জনী এতিয়া এইফালে বন্দিকা বা আছে এয়া আমি বহুত টোপনি ধৰিছে
ভাতটো খাই ললো ধুনীয়াকে ভাল লাগিছে এতিয়া আৰু ডিম্পি ব্লগবোৰ চাব তাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোৰটো কৰি দিব দেই মোৰো আছে মোৰটো কৰি দিব দেই বন্দীপা গাৰ্গী ইউটিউব চেনেলটো বাৰু একো নাই তেনেকে কিন্তু ইনষ্টাগ্ৰামত আছে বন্দীপা গাৰ্গী মাজে সময় বনাও গতিকে মোকটো সাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট আকৌ কাইলৈৰ ভিডিঅ'টো আকৌ নতুনকৈ আপলোড কৰিম মানে কাইলৈৰ ভিডিঅ'টো আকৌ নতুনকৈ বনাম গতিকে আজি বাই বাই